প্ৰাক্তন MCLA আছিল হয়। এই সন্দৰ্ভত দলটো কেনেকুৱাকৈ আগবঢ়াই নিছে? আমি দল বুলি ক'লে মই ইউপিপিএল দলৰে এজন সদস্য হিচাপে বিগত দিনত পকলাবাৰী সমষ্টিৰ পৰা MCLA আছিলোঁ। এতিয়া MCLA হোৱাৰ পিছত মই বৰ্তমান মুছলপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ ইউপিপিএল দলৰ ৱৰ্কিং প্ৰেছিডেণ্ট হয়। ইয়াৰ বাহিৰেও যোৱা ইলেকশ্যনৰ সময়ত IC প্ৰেছিডেণ্ট আছিলোঁ ইউপিপিএল দলৰে মুছলপুৰ ডিষ্ট্ৰিক্টৰ। এই হিচাপে আমি আমাৰ দলটোক শক্তিশালী কৰিবৰ কাৰণে বৰ্তমান সময়ত আমি CSP হওক BJP হওক আমি একেলগে মিটিং কৰি আহিছোঁ, একেলগে যুঁজি যাম। বৰ্তমানো মিটিং কৰি আছোঁ অহা ইলেকশ্যনৰ কাৰণে, যিহেতু দিনত একেলগে থাকি কাম কৰি যাম আৰু চৰকাৰত যিহেতুকে একেলগে আছোঁ হিচাপে তিনিটা দলকো আমি একেলগে বৰ্তমান সময়ত শক্তিশালী কৰি যাম বুলি ভাবিছোঁ। 17 বছৰীয়া যি BPFৰ শাসন আছিল এই শাসনক কিছুমানে বেয়া পাইছে, কিছুমানক ভাল পাইছে। UPPLে এই বেয়াখিনি আঁতৰাব পাৰিব বুলি ভাবেনে? নিশ্চয়, কাৰণ আমি যিখিনি বেয়া দিন বুলি গ'ল ৰাইজৰ কাৰণে নিশ্চয় এই বেয়া দিনখিনিক আমি বাছি ওলাইছোঁ। ৰাইজে কিহৰ কাৰণে বেয়া পাইছিলে, কোনটোক ভাল পাইছিলে, ভাল বুলি ক'বলৈ গ'লে নিশ্চয় ৰাইজেই ক'ব পাৰিব। আমাৰ কাৰণে এই 17 বছৰত আদৰ্শ নীতি ভাল পাব, কিমানক ভোট দিব, কিন্তু বৰ্তমান সময়ত আমি দল হিচাপে আমি যে আদৰ্শ নীতিক লৈ ৰাইজৰ মাজত যাই বিলাবলৈ পাৰিছোঁ, ৰাইজে যে এতিয়া আমাক আস্থাত লৈছে সেইটো আমি বিশ্বাস কৰিছোঁ। এতিয়া আমাৰ যিজন প্ৰাৰ্থী দিম আমি এইজন প্ৰাৰ্থী আমি ৰাইজক ভাল পোৱাটোকে আমি দিম বুলি আশা কৰিছোঁ। ওপৰে ঠিক তেনেকুৱা মানুহকে এজন দিব। এই হিচাপে আমাৰ প্ৰাৰ্থীৰ মানুহক চাই, দলক চাই, আদৰ্শ নীতিক চাই বৰ্তমানৰ শাসনত প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে যিজন মানুহক দলৰ পৰা টিকেট দিব সেই মানুহক আস্থাত লৈ নিশ্চয় ভোট দিব বুলি আশাবাদী আৰু নিশ্চয় আমাক ভোট দিব। নিৰ্বাচনৰ কাৰণে বেছি দিন নাই। হয়, ইয়াত বহুকেইখন সভা সমিতি অনুষ্ঠিত হৈছে। হয়। UPPLৰ প্ৰতি ৰাইজৰ সহানুভূতি কেনেকুৱা পাইছে? আমিতো সহানুভূতিটো বহুত পাইছোঁ, আজিও বহুত আছিলে মানুহ, ঠিক তেনেকুৱা সহানুভূতিটো পাই আমি আনন্দিত হ'বলৈ পাৰিছোঁ।